নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ যেটো 2 নম্বৰ চেপ্টাৰ কালি মই হেতু আৰম্ভ কৰিছিলো আৰু মানে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত 2 মেৰুৰ পৰিসমাপ্তি এটো মই কালি আলোচনা কৰিছিলো গতিকে সেই তাৰ লগতে সংগতি ৰাখি আজি মই আলোচনা কৰিবলৈ ওলাইছো তোমালোকৰ আগত ভাৰতৰ সৈতে ৰাছিয়া আৰু আন কি হল সাম্যবাদুত্তৰ মানে আন সাম্যবাদী ৰাষ্ট্ৰসমূহৰ সম্পৰ্ক ভাৰতৰ সৈতে তোমালোকৰ সেই 2 নম্বৰ মানে পাঠটোৰ লগত ৰিলেটেড এটা কোৱেশ্চন তা মই যেহেতু তোমালোকক সোভিয়েট ৰাছিয়াৰ বিষয়ে আলোচনা কৰাই আছিল ন গতিকে এতিয়া সেই প্ৰসংগতে মই তোমালোকক ক'বলৈ ওলাইছো যে সেই সময়ত সোভিয়েট ৰাছিয়াৰ লগত আমাৰ ভাৰতবৰ্ষৰ বা সোভিয়েট ৰাছিয়াৰ সাম্যবাদুত্তৰ যিখিনি ৰাষ্ট্ৰ সেই ৰাষ্ট্ৰসমূহৰ মাজত তেওঁলোকৰ ৰিলেচনটো কেনেকুৱা আছিল এতিয়া চোৱা ভাৰতবৰ্ষই আটাইবোৰ সাম্যবাদুত্তৰ ৰাষ্ট্ৰৰ লগত কি হৈছিল এক সুসম্পৰ্ক বজাই ৰাখিছিল মানে তেওঁলোকৰ এটা সুসম্পৰ্কটো ৰাখিছিল ভাৰতবৰ্ষৰ লগত ৰাছিয়াৰ সেই সাম্যবাদুত্তৰ মানে ৰাষ্ট্ৰসমূহৰ লগত এটা সুসম্পৰ্ক আছে বজাই ৰাখিছিল আৰু বৰ্তমানো বজাই ৰাখিছে সেই সম্পৰ্কটো এট প্ৰেজেন্ট এই সম্পৰ্কটো কিন্তু ৰাছিয়াৰ লগত ভাৰতবৰ্ষৰ আছে ভাৰতবৰ্ষৰ লগত ৰাছিয়াৰ সম্পৰ্ক কোনো বেয়া নহয় ভাৰতবৰ্ষৰ বৰ্তমানো ৰাছিয়াৰ সৈতে অতি সম্পৰ্ক দৃঢ় হৈ আছে ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ এটা মূল আধাৰেই হ'ল ৰাছিয়াৰ লগত সুসম্পৰ্ক বজাই ৰখা ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ এটা কি হ'ল ভাৰতবৰ্ষৰ বৈদেশিক নীতিৰ এটা দৃঢ় পদক্ষেপেই হ'ল কি হ'ল যে এটা মূল আধাৰেই হ'ল ৰাছিয়াৰ লগত এটা সুসম্পৰ্ক বজাই ৰখা কি হ'ল ভাৰত ৰাছিয়াৰ সম্পৰ্ক হ'ল এটা কি ভাৰত ৰাছিয়াৰ সম্পৰ্ক হ'ল এটা বিশ্বাসৰ আধাৰ মানে তোমালোকৰ আগৰ ক্লাছত মই বুজাইছিলো যে জৱাহৰলাল নেহৰুৱে দায়িত্বভাৰ লোৱাৰ পাছতে ৰাছিয়া ভ্ৰমণ কৰিবলৈ গৈ ৰাছিয়াৰ যি সাম্যবাদৰ ওপৰত প্ৰতিষ্ঠিত এখন দেশ বা ৰাছিয়াৰ সেই মানে ৰাছিয়াৰ যিটো দেশ পৰিচালনা নীতি সেই তাৰ প্ৰতি জৱাহৰলাল নেহৰু স্বাভাৱিকতে উদ্বুদ্ধ হৈছিল অনুপ্ৰাণিত হৈছিল হৈ তেওঁ কি কৰিছিল ৰাছিয়াৰ লগত সুসম্পৰ্ক এটা বজাই ৰাখিছিল ৰাছিয়াৰ লগত এটা ৰিলেশ্যন ৰাখিছিল সেই ৰিলেশ্যনটো যি আজিও আছে ভাৰত ৰাছিয়াৰ সেই ৰিলেশ্যনটো হ'ল বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত যিকোনো এটা বিশ্বাসেই যদি দীৰ্ঘস্থায়ী হ'বলৈ হয় সি মানে সি কি হ'ব তাৰ মাজত বিশ্বাস থাকিবই লাগিব সি বিশ্বাসৰ ওপৰতে বেছি হ'ব লাগিব গতিকে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কটো আছে বা হয় তেনেকুৱা এতিয়া চোৱা ভাৰতবৰ্ষৰ এনেকুৱা এটা কথা ৰাছিয়াত ভাৰতবৰ্ষৰ যিকোনো এজন মানে হিন্দী চিনেমাৰ এক্টৰেই হওক যিকোনো এজন গায়কেই হওক ডাঙৰ পপুলাৰিটি থকা এনেকুৱা ভাৰতবৰ্ষৰ সেই কিন্তু গায়ক বা এক্টৰ বা এনেকুৱাখিনি ভাল মানে আগশাৰীৰ যিখিনি মানে পপুলাৰিটি আছে সেইখিনি কিন্তু ৰাছিয়াত চিনি পায় আকৌ ৰাছিয়াত এইখিনি মানে আমাৰ গায়ক আমাৰ মানে যিখিনি পপুলাৰিটি থকা গায়ক হিন্দী চিনেমাৰ গায়ক এনেকুৱা মানে সেইবিলাকক ধৰি লোৱা অমিতাভ বচ্চন এজন মানে জ্যেষ্ঠ এক্টৰ এনেকুৱাখিনি কিন্তু তাত ৰাছিয়াত চিনি পায় ৰাছিয়াত এনেকুৱা আমাৰ ইয়াৰ তেনেকুৱা হিন্দী গানো শুনিবলৈ পোৱা যায় মানে কি কাৰণটো কি ৰাছিয়াৰ লগত ভাৰতবৰ্ষৰ এটা সুসম্পৰ্ক আছে সুসম্পৰ্কটো বজাই ৰাখিছে ভাৰতবৰ্ষৰ ৰাছিয়াৰ লগত তাৰপিছত কি হ'ল ভাৰতবৰ্ষৰ ৰাছিয়াই কি হৈছিলে বহুমেৰু তথা বিশ্ব শৃংখলাৰ বাবে ভাৰতবৰ্ষৰ ৰাছিয়াই বহুমেৰু তথা কি হৈছিলে বিশ্ব শৃংখলাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছিল ইয়াৰ অৰ্থ হ'ল আন্তৰ্জাতিক ৰাজনীতিত বিভিন্ন শক্তিৰ মাজত সহ অৱস্থান ইয়াৰ অৰ্থটো চাবা ইয়াৰ অৰ্থ হ'ল আন্তৰ্জাতিক ৰাজনীতিত বিভিন্ন শক্তিৰ মাজত সহ অৱস্থান সমূহীয়া নিৰাপত্তা যদি কোনো ৰাষ্ট্ৰই যদি কোনো মানে মিত্ৰ ভাৱাপন্ন ৰাষ্ট্ৰ যদি কোনোবা মানে দেশে আক্ৰমণ কৰে বা কিবা এটা নিৰাপত্তাজনিত কাৰণত ভোগে সেই যিটো সমস্যা সেই সমস্যাটো আন্তৰ্জাতিক হ'ব লাগে মানে সেই সমস্যাটো সকলোৰে সমস্যা বুলি জ্ঞান কৰিব লাগে গতিকে কি হয় তেন্তে সেই তাৰ ওপৰত সেইটো এটা সকলোৰে সমস্যা বুলি ভাবি তাৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰা ইয়াৰ অৰ্থটো হ'ল মানে বহুমেৰু অৱস্থান কৰি যে তেওঁলোকে এটা পৰিকল্পনা যুগুত কৰিছিল সেই পৰিকল্পনা যুগুত কৰাৰ তেওঁলোকৰ মানে তাৰ কাৰণটো হ'ল বা উদ্দেশ্যটো হ'ল কি হ'ল যে তেওঁলোকৰ লগত মানে সেই মিত্ৰতা থকা ৰাষ্ট্ৰসমূহৰ
যদি কিবা নিৰাপত্তাজনিত কাৰণতে হওক বা যিকোনো কাৰণতে যে তেওঁলোকে অসহায় অনুভৱ কৰে বা তেওঁলোকৰ নিৰাপত্তা নাইকিয়া হয় তেতিয়া বা কোনোবা শত্ৰু ৰাষ্ট্ৰই আক্ৰমণ কৰে তেতিয়া সেই সমস্যাটো কি হৈছিলে তেওঁলোক সকলোৰে সমস্যা হিচাপে পৰিগণিত হৈ আগবাঢ়ি যাব লাগিব বা সেই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব লাগিব কি তাৰ পাছত কি হ'ল যে তাৰ পাছত কি তেন্তে সেই আক্ৰমণকটো সমজুৱা হিচাপে গণ্য কৰা হৈছিল তাৰপাছত বৃহৎ আঞ্চলিকতাবাদ আন্তৰ্জাতিক সংঘাতবোৰ বুজাবুজিৰ মাজেৰে সমাধান কৰা হৈছিল তাৰোপৰি প্ৰত্যেক ৰাষ্ট্ৰৰ বাবে স্বাধীন এক বৈদেশিক নীতি যুগুত কৰাৰ অধিকাৰ ৰাষ্ট্ৰসংঘৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা আদি হ'ল বহুমেৰু বিশ্ব শৃংখলা স্থাপন কৰা এইবিলাক হ'ল বহুমেৰু বিশ্ব শৃংখলা স্থাপন কৰা ৰাছিয়া আৰু ভাৰতবৰ্ষই বহুমেৰু বিশ্ব শৃংখলা স্থাপন কৰিবলৈ এক পৰিকল্পনা যুগুত কৰিছিল সেই পৰিকল্পনা মানে সেইবিলাকৰ সেই কি হ'ল সেই পৰিকল্পনাসমূহৰ মানে সেই পৰিকল্পনাটোৰ অৰ্থ হ'ল যে কোনো ৰাষ্ট্ৰক যদি অন্য ৰাষ্ট্ৰই আক্ৰমণ কৰে সেই মানে সমস্যাটো ৰাজহুৱা হিচাপে গণ্য কৰা তাৰপিছত আন্তৰ্জাতিক আঞ্চলিকতাবাদী হওক আন্তৰ্জাতিকেই হওক এই সংঘাতবোৰ বুজাবুজিৰ মাজেৰে সমাধান কৰা প্ৰত্যেক ৰাষ্ট্ৰৰ বাবে স্বাধীন বৈদেশিক নীতি গ্ৰহণ কৰা বা কি হ'ল ৰাষ্ট্ৰসংঘৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা এইবিলাকেই আছিল কি হয় বহুমেৰু তথা বহুধ্ৰুৱী বিশ্ব শৃংখলাৰ নীতি নীতি বা উদ্দেশ্য বা কাৰণ এই পৰিকল্পনা যুগুত কৰাৰ কাৰণ তাৰপাছত চোৱা ভাৰত ৰাছিয়া কূটকৌশল চুক্তি 2001 হয়নে তাৰপিছত কি হ'ল ভাৰত ৰাছিয়াৰ কূটকৌশল চুক্তি 2001 ইয়াৰ অংশ হিচাপে ভাৰতবৰ্ষৰ ৰাছিয়াই প্ৰায় 80খনৰো অধিক দ্বিপাক্ষিক চুক্তিত কি হ'ল স্বাক্ষৰ কৰিছে ভাৰতে ৰাছিয়াৰ লগত আজিলৈকে তাৰপাছত চোৱা ভাৰতবৰ্ষই ৰাছিয়াৰ সৈতে সুসম্পৰ্ক স্থাপনৰ জৰিয়তে কাশ্মীৰ সমস্যা ভালদৰে মন কৰি যাবা কাশ্মীৰ সমস্যা তাৰপিছত তোমালোকে মই আগতেও এইটো কথা মানে দোহাৰি ৰিপিট কৰি আছোঁ যে যদি সম্ভৱ হয় নোট কৰিবা নহ'লে আকৌ ৰিপিট কৰি চাবা মোৰ যিটো ভিডিঅ' এইটো ৰিপিট কৰি চাবা মই যিটো পাঠটোৰ সম্পৰ্কে বুজাই আছোঁ তোমালোকক এইটো এবাৰ ৰিপিট কৰি হ'লেও চাবা মন দি শুনিবা আৰু নোট কৰি যাবা কিবা কনফিউজ হয় তোমালোকৰ মোক জনাবা তাৰপাছত চোৱা ভাৰতবৰ্ষই ৰাছিয়াৰ সৈতে সুসম্পৰ্ক স্থাপনৰ জৰিয়তে কাশ্মীৰ সমস্যা শক্তি সৰবৰাহ আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ বিষয়ে বাৰ্তালাপ কৰা আদিৰ ক্ষেত্ৰত সুবিধা গ্ৰহণ কৰিছে ভাৰতবৰ্ষই ৰাছিয়াৰ সৈতে সুসম্পৰ্ক স্থাপনৰ জৰিয়তে স্থাপন কৰি কি সুবিধা লাভ কৰিছে কাশ্মীৰ সমস্যা শক্তি সৰবৰাহ আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ জৰিয়তে আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ বিষয়ে বাৰ্তালাপ কৰা আদিৰ ক্ষেত্ৰত ভাৰতবৰ্ষে কি হৈছে সুবিধা গ্ৰহণ কৰিছে ৰাছিয়াৰ লগত সুসম্পৰ্ক স্থাপনৰ জৰিয়তে তদুপৰি কি হৈছে ভাৰতবৰ্ষৰ সামৰিক বাহিনীয়ে সৰহভাগ অস্ত্ৰ-শস্ত্ৰ তথা প্ৰতিৰক্ষাৰ সামগ্ৰী ৰাছিয়াৰ পৰাই পায় সুসম্পৰ্ক স্থাপনৰ এইটো বেনিফিট বুজিলানে 1 নম্বৰ বেনিফিটটো তোমালোকক ক'লো 2 নম্বৰ বেনিফিটটো কি ক'লো বুজি পালানে ৰাছিয়াৰ লগত সুসম্পৰ্ক স্থাপনৰ জৰিয়তে যে ভাৰতৰ সামৰিক বাহিনীয়ে মানে সৰবৰাহ মানে অস্ত্ৰ-শস্ত্ৰ তাৰপাছত তথা প্ৰতিৰক্ষাৰ সামগ্ৰী এই সকলোবোৰ ৰাছিয়াৰ পৰাই কি কৰে সৰবৰাহ কৰে ভাৰতে যিহেতু খনিজ তেল আমদানি কৰে সেয়েহে খনিজ তেলৰ সংকটৰ সময়ত ৰাছিয়াই সহায়ৰ হাত আগবঢ়ায় ভাৰতবৰ্ষই যিহেতু খনিজ তেল আমদানি কৰে গতিকে কি হয় খনিজ তেলৰ সংকটৰ সময়ত ৰাছিয়াই ভাৰতলৈ সহায়ৰ হাত আগবঢ়ায় ভাৰতবৰ্ষই ৰাছিয়া তাৰপিছত কাজাখস্তান আৰু তুৰ্কমেনিস্তান আদিৰ পৰা শক্তি উৎস বৃদ্ধিৰ বাবে সহায় লয় ভাৰতবৰ্ষই কাৰ পৰা সহায় লয় কৰিবা চোৱা ৰাছিয়া তাৰপিছত কাজাখস্তান
আৰু তুৰ্কমেনিস্তান আদিৰ পৰা ভাৰতবৰ্ষই কি কৰে শক্তিৰ উৎসৰ বাবে কি কৰে তেওঁলোকে শক্তিৰ উৎসৰ বৃদ্ধিৰ বাবে সহায় লয়। ইয়াৰ উপৰি ভাৰতবৰ্ষৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰ ক্ষেত্ৰত ৰাছিয়াই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু ভাৰতবৰ্ষৰ মহাকাশ উদ্যোগ ভাৰতবৰ্ষৰ যিটো মহাকাশ উদ্যোগ সেই ভাৰতবৰ্ষৰ মহাকাশ উদ্যোগ মানে স্পেচৰ লগত যিটো ৰিলেশ্যন মহাকাশ উদ্যোগ তোমালোকে সেইটো বুজি পোৱাই আৰু ভাৰতৰ তাৰপিছত সেই মহাকাশ উদ্যোগৰ ক্ষেত্ৰতো কোনে সহায় কৰে ৰাছিয়াই সহায় কৰে। মানে এই ভাৰতবৰ্ষৰ যিটো ৰাছিয়াৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখিছে সেই সুসম্পৰ্কটোৰ পৰা কিন্তু আমাৰ ভাৰতবৰ্ষই আমি বহুতো উপকৃত হৈছোঁ। মানে ভাৰতবৰ্ষ বহুত ক্ষেত্ৰত বেনিফিট লাভ কৰিছে, ৰাছিয়াই বহুত ক্ষেত্ৰত ভাৰতবৰ্ষক সহায় কৰি আছে। সেই সুসম্পৰ্কটো যেতিয়া বজাই ৰাখিছে ভাৰতবৰ্ষই ৰাছিয়াৰ লগত ভাৰতবৰ্ষৰ কিন্তু এই সহযোগিতা কোৰিলেশ্যন যিটো ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ মাজত কিন্তু বহুত সহযোগিতা ভাৰতবৰ্ষই লাভ কৰিছে। আচল কথা এইটো বন্ধুত্বপূৰ্ণ সম্পৰ্ক। গতিকে বন্ধুত্বপূৰ্ণ সম্পৰ্কত কোনো ক্ষেত্ৰত ভাৰতে ৰাছিয়াক আৰু ৰাছিয়াই ভাৰতক সহায় কৰি আহিছে। তাৰপিছত কি হ'ল যে উদাহৰণস্বৰূপে ক্ৰাইজেনিক ৰকেট উদাহৰণস্বৰূপে চালা ক্ৰাইজেনিক ৰকেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰাছিয়াই কি কৰিছিল সহায় কৰিছিল কাক ভাৰতবৰ্ষক। কি মানে ৰাছিয়াই যে স্পেচৰ ক্ষেত্ৰত আমাক সহায় কৰি আহিছে মহাকাশ উদ্যোগৰ ক্ষেত্ৰতো তাৰে এটা উদাহৰণস্বৰূপে কি কৰিছে ৰাছিয়াই ক্ৰাইজেনিক ৰকেট মানে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কিন্তু ভাৰতবৰ্ষক ৰাছিয়াই কি কৰিছে সহায় আগবঢ়াইছে। এনে ভাৰতবৰ্ষ আৰু ৰাছিয়াই বিভিন্ন বৈজ্ঞানিক প্ৰকল্পৰ ক্ষেত্ৰতো কি হৈছে একেলগে কাম কৰে। কিছুমান যিবিলাক আমাৰ চাইণ্টিফিকেলি যিখিনি ভাৰতৰ কিছুমান কাম আছে প্ৰকল্প আছে বহুত বৈজ্ঞানিক যিখিনি প্ৰকল্প আছে সেই প্ৰকল্পখিনি যি পৰ্যায়তে যিটো সময়তে ভাৰতবৰ্ষই মানে অকলে কৰিবলৈ কিছু ক্ষেত্ৰত অসুবিধা হয় সেই ক্ষেত্ৰতে ভাৰতবৰ্ষই কি কৰে ৰাছিয়াৰ লগত সহযোগিতাৰ জৰিয়তে ৰাছিয়াৰ লগত সেই বৈজ্ঞানিক কামসমূহ কি কৰে বৈজ্ঞানিক প্ৰকল্পসমূহ ভাৰতবৰ্ষই মানে কি কৰে সহজ কৰে কামটো কৰিবলৈ সহজ হৈ পৰে। ৰাছিয়াৰ লগত যিহেতু কোৰিলেশ্যন এটা স্থাপন কৰে গতিকে ভাৰতবৰ্ষই স্বাভাৱিকতে কি হয় মানে যিকোনো ক্ষেত্ৰত বৈজ্ঞানিক ক্ষেত্ৰত প্ৰকল্প উদ্ভাৱন কৰিবলৈ ভাৰতবৰ্ষৰ সহায় হৈ পৰে। এইটো তোমালোকে নিশ্চয় বুজিছা যে ভাৰতৰ সৈতে ৰাছিয়া আৰু আন সাম্যবাদুত্ব ৰাষ্ট্ৰৰ সম্পৰ্ক সেই সম্পৰ্কটো তোমালোকে আকৌ এবাৰ শুনি লোৱা যে কেনেকুৱা আছিল ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ সম্পৰ্কটো অতীজৰে পৰা বহুতো ভাল আছিল। ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ৰাছিয়া ভ্ৰমণ কৰিবলৈ গৈয়ে ৰাছিয়াৰ সাম্যবাদৰ ওপৰত তেওঁ উদ্বুদ্ধ হৈ তেওঁ অনুপ্ৰাণিত হৈ ৰাছিয়াৰ সৈতে এটা সুসম্পৰ্ক স্থাপন কৰিছিল। হয়নে কিহত 1971ত যদিও মানে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লগত জড়িত হৈ নিৰপেক্ষভাৱে ভাৰতবৰ্ষ আছিল তথাপিও কিন্তু ৰাছিয়াৰ ভ্ৰমণ কৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কি কৰিলে ৰাছিয়াৰ সেই মানে শাসন যিটো শাসন প্ৰক্ৰিয়াত মানে তেওঁ অনুপ্ৰাণিত হৈ মানে স্পেচিয়েলি ভাৰতবৰ্ষ অনুপ্ৰাণিত হৈ কি হ'ল ৰাছিয়াৰ সৈতে সুসম্পৰ্ক স্থাপন কৰিলে। হয়নে সেই সুসম্পৰ্কত তেতিয়াৰে পৰা কিন্তু এতিয়ালৈকে আছে। তাৰ পাছতে মই তোমালোকক ক'লোঁ যে ভাৰতবৰ্ষ আৰু ৰাছিয়াই কি কৰিলে বহুধ্ৰুৱী বিশ্ব শৃংখল হয়নে ভাৰতবৰ্ষ আৰু ৰাছিয়াই বহুধ্ৰুৱী বিশ্ব শৃংখলাৰ বাবে এক পৰিকল্পনা যুগুত কৰিলে। সেই বহুধ্ৰুৱী বিশ্ব শৃংখলাৰ যিখিনি মানে নীতি বা যিখিনি তেওঁলোকে উদ্দেশ্য আগত ৰাখিছিলে সেই উদ্দেশ্যখিনি মই তোমালোকক ক'লোৱেই যে কোনোবা মিত্ৰৰাষ্ট্ৰক যদি অন্য কোনো ৰাষ্ট্ৰই আক্ৰমণ কৰে সেই আক্ৰমণটো বা নিৰাপত্তাজনিত কাৰণত ভোগে বা যিকোনো তেওঁলোকে অসহায় অনুভৱ কৰে সেইটো এটা তেওঁলোকৰ আন্তৰ্জাতিক এটা বিষয় হৈ পৰে। সেই বিষয়ত তেওঁলোকে কি কৰে সেই বিষয়ত তেওঁলোকে যিকোনো পদক্ষেপ গ্ৰহণ কৰে। তাৰপাছত হ'ল আঞ্চলিকতাবাদ আন্তৰ্জাতিক সংঘাতবোৰ সেই সকলোবোৰ বুজাবুজিৰ মাজেৰে সমাধান কৰে। নেক্সট হ'ল কি প্ৰত্যেক ৰাষ্ট্ৰৰ বাবে স্বাধীন বৈদেশিক নীতি স্থাপন কৰা হয়নে এই পৰিকল্পনাটো যুগুত কৰাৰ কাৰণখিনি মানে তেওঁলোকৰ যিখিনি এইম আছিলে উদ্দেশ্য আগলৈকে কি হয় ভাৰতৰ বিভিন্ন মানে ভাৰতবৰ্ষৰ বুলি কথা নাই যে বিভিন্ন ৰাষ্ট্ৰৰ বাবে স্বাধীন এটা বৈদেশিক নীতি গ্ৰহণ কৰা। তাৰপিছত এইখিনি আছিল ৰাষ্ট্ৰসংঘৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা। এইখিনি আছিল কি বহুধ্ৰুৱী বিশ্ব শৃংখলাৰ মানে আইডিঅ'লজি তেওঁলোকৰ এইটো উদ্দেশ্য বা
যিকেইটা কাৰণ আগত ৰাখি তেওঁলোকে এই পৰিকল্পনাটো কৰিছিল সেই পৰিকল্পনা এটা হ'ল কাৰণ তাৰ পাছত চোৱা ভাৰত ৰাছিয়া কূটকৌশল চুক্তি 2001 হয়নে ইয়াৰ জৰিয়তে কি হ'ল ভাৰতবৰ্ষ আৰু ৰাছিয়াই 80খনৰো অধিক কি হৈছে 80খনৰো অধিক দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছিল হ'ল তাৰ পাছত ভাৰত আৰু ৰাছিয়াৰ এই সুসম্পৰ্কটোৰ বাবে ভাৰতে বহুখিনি সহযোগিতা লাভ কৰিছে মানে ভাৰত আৰু ৰাছিয়াৰ মাজতে কোৰিলেশ্যনটোৰ জৰিয়তে ভাৰত বহু প্ৰকাৰ উপকৃত হৈছে হয়নে তাৰপিছত মই কি ক'লোঁ যে কাশ্মীৰ সমস্যা তাৰপিছত আকৌ শক্তি সৰবৰাহ আন্তৰ্জাতিক সন্ত্ৰাসবাদৰ বিষয়ে বাৰ্তালাপ কৰা এই সকলোখিনি বিষয়ে ভাৰতবৰ্ষই কি কৰিছে ৰাছিয়াৰ পৰা সহায় সহযোগিতা লাভ কৰিছে তাৰোপৰি কি হৈছে যে যিখিনি ধৰি লোৱা সামৰিক বাহিনীৰ অস্ত্ৰ সৰবৰাহ বা সামৰিক বাহিনীৰ যিকোনো বস্তুৰ যোগান আদি এইবিলাকৰ ক্ষেত্ৰতো ভাৰতে ৰাছিয়াৰ পৰা বহু ক্ষেত্ৰত মানে সহায় সহযোগিতা পাই আহিছে হয়নে তাৰপাছত আৰু কি হৈছে যে যিকোনো ক্ষেপণাস্ত্ৰ আদি উদ্ভাৱনৰ ক্ষেত্ৰতে হ'লেও ভাৰতে মানে ৰাছিয়াৰ পৰা সহায় সহযোগিতা লাভ কৰে তাৰপাছত কি হ'ল খনিজ তেল ভাৰতে আমদানি কৰে গতিকে যেতিয়াই ভাৰতবৰ্ষত খনিজ তেল সম্পৰ্কত যদি কিবা অসুবিধা হয় তেতিয়া ৰাছিয়াই সেই ক্ষেত্ৰত সহায় কৰে তাৰপাছত আহিলে কি ধৰি লোৱা যিকোনো আৰু খনিজ তেলৰ সংকটৰ সময়তো সহায় কৰে তাৰপৰা ইয়াৰ উপৰি কি ভাৰতবৰ্ষৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰ ক্ষেত্ৰত ৰাছিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে পাৰমাণৱিক শক্তি উদ্ভাৱনৰ যিটো প্ৰকল্প এই প্ৰকল্পৰ ক্ষেত্ৰতো ৰাছিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে মানে ৰাছিয়াই বন্ধু ৰাষ্ট্ৰক সহায় সহযোগিতা আগবঢ়াইছে মানে আমাৰ ভাৰতবৰ্ষক হয়নে তাৰোপৰি কি হৈছে ভাৰতবৰ্ষৰ মহাকাশ যিটো উদ্যোগ সেই ভাৰতবৰ্ষৰ মহাকাশ উদ্যোগটোত কিন্তু লক্ষ্য ৰাখিবা ভাৰতবৰ্ষৰ মহাকাশ উদ্যোগটোতো কিন্তু ৰাছিয়াৰ এক বিশেষ কণ্ট্ৰিবিউশ্যন আছে ৰাছিয়াই ভাৰতক এক বিশেষ কণ্ট্ৰিবিউশ্যন আগবঢ়াইছে এই ক্ষেত্ৰত আমাৰ যিটো মহাকাশ উদ্যোগ ধৰি লোৱা যিকোনো ৰকেট আদি উৎক্ষেপণ কৰাই হওক বা যিকোনো ক্ষেপণাস্ত্ৰ উদ্ভাৱন কৰাই হওক এনেকুৱাবিলাক যিকোনো মানে স্পেচৰ লগত আমাৰ ক্ষেপণাস্ত্ৰ মানে ৰকেটৰ পৰা আদি কৰি যিখিনি মহাকাশৰ লগত ৰিলেটেড যিখিনি আমাৰ কি হয় মহাকাশযান এনেকুৱাবিলাক যিখিনি ভাৰতৰ সেই স্পেচৰ লগত ৰিলেটেড যিখিনি কাৰ্য সেই কাৰ্যখিনিৰ লগতো কিন্তু ৰাছিয়াই ভাৰতবৰ্ষক বিশেষভাৱে সহায় কৰি আহিছে তাৰোপৰি কি হৈছে উদাহৰণস্বৰূপে কি ক'লোঁ মই যে ক্ৰায়জেনিক ৰকেট হয়নে উদাহৰণস্বৰূপে মই ক'লোঁ যে ক্ৰায়জেনিক ৰকেট এই ভাৰতবৰ্ষক ক্ৰায়জেনিক ৰকেট মানে প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কিন্তু ছোভিয়েট ৰাছিয়াই এক বিশেষ অৰিহণা আগবঢ়াইছে মানে কি কৈছে হেল্প কৰিছে সহায় আগবঢ়াইছে গতিকে ভাৰতবৰ্ষ আৰু ৰাছিয়াই কিন্তু আৰু তাৰপিছত চাবা ভাৰতবৰ্ষ আৰু ৰাছিয়াই বিভিন্ন বৈজ্ঞানিক মানে উদ্ভাৱনৰ ক্ষেত্ৰতো কিন্তু সহযোগিতাৰে কাম কৰে মানে ভাৰতবৰ্ষৰ যিখিনি চাইণ্টিফিকেলি যিখিনি কিছুমান প্ৰচেছ চাইণ্টিফিকেলি কিছুমান ইনভেনশ্যন চাইণ্টিফিকেলি যিখিনি উদ্ভাৱন বৈজ্ঞানিক যিখিনি প্ৰকল্প এনেকুৱাবিলাকৰ লগত ৰাছিয়াই ভাৰতবৰ্ষৰ লগত ৰিলেটেড হৈ কাম কৰে সহযোগিতাৰে কাম কৰে আৰু ভাৰতবৰ্ষক ৰাছিয়াই প্ৰতি পদক্ষেপতে সহায় কৰি আগবঢ়াই লৈ যায় এয়া হ'ল ভাৰত আৰু ৰাছিয়াৰ মাজত থকা সুসম্পৰ্কৰ কেইটামান উদাহৰণ মানে কেনেকৈ ভাৰতবৰ্ষ আৰু ৰাছিয়াৰ মাজত এটা সুসম্পৰ্ক আছে গঢ়ি উঠিছে তেতিয়াৰ পৰা এতিয়ালৈকে আৰু কেনেকৈ কিখিনি ক্ষেত্ৰত ভাৰতবৰ্ষক ৰাছিয়াই সহায় কৰে হয়নে সেইটোৱে হ'ল ভাৰত ৰাছিয়াৰ সুসম্পৰ্কৰ ফলাফল বুলি নহয় ভাৰত ৰাছিয়াৰ সুসম্পৰ্কৰ যিখিনি কাৰণ ভাৰত ৰাছিয়াৰ সুসম্পৰ্কৰ ফলত বেনিফিট কি হৈছে আমাৰ এনেকুৱাখিনি গতিকে ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ 2 নম্বৰ লেচনটোৰ লগত জড়িত ৰিলেটেড এই কুৱেশ্যনটো তোমালোকক মই ডিছকাছ কৰিলোঁ তোমালোকৰ লগত গতিকে এই কুৱেশ্যনটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ